गिख्रंथाव लामा जाब्रबथाय तामुलपुराव फिन लामा जाब्रबथायजों जायगायावनो सासे सुबुंनि जिउ खहा। तामुलपुराव गले गले लामा जाब्रबथाय जाफ्लेबाय थानाय नुनो मोन्दों। बाक्सा जिल्लानि सिङाव थानाय एबा गोदानै फोसावजानाय तामुलपुर जिल्लानि दारकुसियाव बे जाथाया जायो। मोनथिनो मोननाय बादिब्ला भुटाननिफ्राय रङिया फारसे फैबाय थानाय BP2 A8310 नंनि गंसे ट्राक गारिया साइकेलजों फैबाय थानाय सासे सुबुंखौ सौख्लायलाङो। दुखुनि बाथ्रादि साइकेलजों फैबाय थानाय सुबुङा जायगायावनो जिउ खोमाना लानो गोनां जायो। जिउ गोमानाय सुबुंखौ पान दखानि जान्टु सुब्रदर होनना सिनायथिदों। दारकुसि बाजाराव साइकेलजों गावनि दखाननि गोनां बेसादफोर बायनो फैनायावनो भुटाननि गंसे ट्राकआ सौथारलाङो। बे जाथायखौ लानानै रायजोफोरा रागा जोंखांना लामाखौ होथेनानै खुद्रिसारदों। तामुलपुर पुलिसा फैनानै थासारिखौ सुग्लाय होफैदों। रातिपुवा प्राय 9 মান বজাত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দাৰকুচিত আমাৰ দাৰকুচিৰ যুৱক জন্তু সূত্ৰধৰ নামৰ এজন সৰু পাণ দোকানী ব্যৱসায় তেওঁ দাৰকুচিত চকত তেওঁ পাণ কিবা সামগ্ৰী কিনিব আহিছিল। সেই সময়তে ভূটানৰ গাড়ী এখনে তেখেতক দাৰকুচি চকতে মহতিয়াই তেখেতক খুন্দিয়াই দিয়ে, যাৰ ফলত আমি ততালিকৈ আহি তেখেতক উদ্ধাৰ কৰি ৰঙিয়া হস্পিটেললৈ প্ৰেৰণ কৰোঁ। প্ৰেৰণ কৰা অৱস্থাতে তেওঁ ৰঙিয়া হস্পিটেল গৈ নোপোৱাতে তেওঁ মৃত্যুবৰণ হয়। আৰু এই চকতে আমি তামুলপুৰ প্ৰশাসনক আমি দাবী জনাইছোঁ, ভাৰত ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ যি ব্যস্ততা সেই ব্যস্ততাত আমাৰ দাৰকুচি চকত স্পীড ব্ৰেকাৰ দিয়াৰ কাৰণে আমি ৰাইজৰ ফলত বা আমি ABMCৰ পৰিয়ালৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। তেখেতে এজন পাণ দোকানী আছিল, সৰু পাণ দোকান তেওঁ ঘৰতে কৰে। তেওঁ পাণ দোকানৰ কাৰণে তেওঁ কিছু সামগ্ৰী কিনাৰ কাৰণে দাৰকুচি চক বজাৰত আহিছিল। আহি থাকোঁতেই তাৰমানে তেওঁ যেতিয়া ৰাস্তাটো পাৰ হৈ নিজৰ ছাইডত গুচি গৈছিল, তেতিয়াই ভূটানৰ পৰা গৈ থকা এখন ভুটীয়া গাড়ীয়ে তেখেতক খুন্দিয়াই মহতিয়াই দিয়ে। লগে লগে মৃত্যু নহয়, ততালিকে আমি যিখিনি ৰাইজ আমি তাতে উপস্থিত আছিলোঁ সেইখিনি ৰাইজে সেই মানুহজনক গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি আনি আমি লগে লগে ৰঙিয়ালৈ প্ৰেৰণ কৰোঁ। যদিও ৰঙিয়াত আমি প্ৰেৰণ কৰাৰ পিছত ৰঙিয়া মেডিকেল নোপোৱাতে তেওঁৰ প্ৰাণ আহুতি হয়।